নমস্কাৰ সকলোকে নমস্কাৰ আৰু মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। এই মিছৰ পৰা আপোনালোকে কোনে কোনে গামখাৰু লৈছে জনাবচোন দেই। মই মানে আজি গামখাৰু এযোৰ আহিলে, কাৰণ মই প্ৰত্যেকবাৰে ধৰিলো তাজমহলত বিহু নাচিছো, ইণ্ডিয়া গেটত বিহু নাচিছো। বাকলি সদায় এনেকুৱাই হয়, মোৰ কাণফুলিত টোপটো সৰি পৰি ক'ৰবাত হেৰাই থাকিলে বাৰু বাদ দিয়ক, এইটো তথাপিতো লগাই থওঁ। আৰু মানে মই তেতিয়া মানে কি হয়, বিহু নাছিলে গামখাৰু নাই, মানে মোৰ ভাগৰ গামখাৰু আগতে আছিলে, এৰি থৈ আহিছো আৰু গতিকে এতিয়া নাই। সেইটো কাৰণে মই আজি অৰ্ডাৰ দিলোঁ, আহিলে। এতিয়া গামখাৰুযোৰ মোৰ সন্দেহ হৈছে, মানে এপাত সৰু এপাত ডাঙৰ নিচিনা লাগিছে। 24 ঠিকে আছে। এতিয়া গামখাৰুযোৰ নাথাকিলে কি হয়, বিহু মানে কমপ্লিট নহয় নিচিনা লাগে, নহয়নে বাৰু? এখন মুগাৰ ৰিহা, মুগাৰ মেখেলা, মোৰ মানে সেই বস্তুখিনি নাই। লাহে লাহে গোটাম আৰু, যিহেতুকে বিহু নাচি ভাল পাওঁ আৰু অলৈ তলৈ ঘূৰিয়ে ফুৰো লতৌ লতৌকে, গতিকে গামখাৰুযোৰ খুবেই প্ৰয়োজন হয়, নহয়নে বাৰু? বাকী মই কেনেকুৱা হ'ব গামখাৰুযোৰ এবাৰ পিন্ধি পেলাই মই আপোনালোকক দেখাইছোঁ। ইয়াৰ দামটো লৈছে 300 টকা। 300 টকালৈ মানে 500 কি গাইছোঁ, 300 টকালৈ 5 টকা কম এইযোৰ দেই। খাৰুযোৰ এইযোৰ মানে দেখাত কেনেকুৱা লাগিছে ফোনটোত নাজানো, কিন্তু ইয়াত ভালেই লাগিছে। মোৰ অলপ সন্দেহ লাগি আছে, মানে গামখাৰুযোৰ মোলৈ যেন সৰু হ'ব নিচিনা লাগি আছে। ভগৱান সোমা, আপোনালোকে আনিছেনে মিছৰ পৰা জনাবচোন দেই। সৰু নাই হোৱা, কিন্তু মই এতিয়া লগাব পৰা নাই দেই গাইজ। এটা হাতে লগাব নোৱাৰি, কোনোবাই লগাই দিব লাগিব। এয়া জোখতে হৈছে, নহয়নে? বিহু নাছিলে এনেকুৱা এযোৰ থাকিলে মানে ভাল লাগে, যিহেতুকে মই আকৌ ভাবিয়ে আছো এফালে যাম বুলি। তাত গৈ মই আকৌ ধুনীয়াকৈ এটা বিহু নাচিম আৰু জুবিন দাৰ গানত। গতিকে গামখাৰুযোৰ থাকিলে সঁচাকৈ বহুত বেছি ধুনীয়া লাগে, ইমান অশান্তি। বাকী এইযোৰত হেৰি ল'লে 5 টকা কম, 300 টকা লৈছে। এতিয়া ঠিকে আছে, মানে 5 টকাটো গৈ থৈ 500 টকা হৈ গৈছিলে। বাকী মই এই শাড়ীখন পিন্ধি ধুনীয়াকৈ এটা ভিডিঅ' বনালোঁ। বাকী গামখাৰুযোৰ ঠিকে আছে দেই, কিন্তু মই লগাব পৰা নাই লাঠিডাল, মাৰিডাল। চৰি, মোৰ মানে কি হয়, অলপ ভাষাৰ খেলি মেলি গাইছে। মই পাহৰি থাকোঁ আজিকালি মই আছোঁ যে কোনটো ভাষাৰ মানুহ হৈ আছোঁ বৰ্তমান। ট্ৰাই কৰিছোঁ, নালাগে। মই এতিয়া ভিডিঅ'টো ৰখাই লৈছোঁ, ৰ'ব 1 মিনিট। ফাইনেলি পিন্ধি হৈ গ'ল। এইযোৰ দেখিছেনে? মই তথাপিতো এই মানে মাৰিডাল মই তথাপিতো লগাব পৰা নাই, কাৰণ এইটো হাতত ঘূৰাবলৈ বাওঁ হাততে প্ৰব্লেম হয়। গতিকে মই জাষ্ট আপোনালোকক পিন্ধি দেখাইছোঁ, কেনেকুৱা লাগিছে জনাব। আৰু ঠিকে আছে। মই ভাবিছিলোঁ মানে সৰু আহিল নেকি, যিহেতুকে এই পজিশ্যনটো মোৰ ডাঙৰ। পিছত মনত পৰিছে, এনেকৈহে পিন্ধিম, মইতো এনেকৈ নিপিন্ধো ন। তো মোৰ ঠিকে লাগিছে। এতিয়া মই বিহু নাচিবলৈ মানে বহুত ভাল লাগিব। মিচিং কাপোৰযোৰৰ লগতো এটা বিহু বনাম বুলি ভাবি আছোঁ, আৰু মুগাৰ কাপোৰযোৰো লৈ লৈছোঁ, এটা বিহু বনাম। জুবিনদাৰ বিহু গান কোনোবাই পাৰে যদি কমেণ্টত অকণমান মানে কৈ দিবচোন দেই, এইটো গানতে নাচিব বুলি। ঠিক আছে। বাকী এইযোৰ গামখাৰু 300 টকা দি মিছৰ পৰা আনিলোঁ। বাকী এই শাড়ীখন বাৰু বহুত দিনৰ পুৰণা, আপোনালোকে ভিডিঅ' চাই যদি জানেই। আৰু বাকী এই ব্লাউজটো মই মিছৰ পৰা আনিছোঁ। বিশ্বাস কৰক, এই ব্লাউজটো মাত্ৰ 150 টকা। আৰু মই কিন্তু মিছ' ফ্লিপকাৰ্টত মানে জাষ্ট বস্তুহে আনো, তাত মই সিহঁতৰ কিবা যে হ'ব পাৰি যে বস্তু শ্বেয়াৰ কৰে, লিংক শ্বেয়াৰ কৰে, মই সেইটো হোৱা নাই আকৌ এতিয়ালৈকে দেই। মই মানে বস্তুখিনি আনি মই যিটো পিন্ধি ভাল পাইছোঁ আপোনালোকক সেইটো জনাইছোঁ। আৰু এইটো মাত্ৰ এটাই পিচ আছিলে, আৰু তাৰপিছত মই ৰিটাৰ্ণ কৰিব বিচাৰিছিলোঁ, কাৰণ ব্লাউজটো মোলৈ অকণমান টাইট হৈছে মানে। তাৰপৰা মই আগফালে কিবা কিবি লগাই থোৱা থাকে যে আমাৰ মহিলাসকলে গম পাব, সেইবোৰ খুলি দিলোঁ গাইছ। খুলি দিয়াৰ পিছত এতিয়া ফিটিং হৈ গ'ল। ফোন আহিছে এক মিনিট। গতিকে মানে কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু ব্লাউজটো মাত্ৰ 150 টকা লৈছে, আৰু গামখাৰুযোৰত 300 টকা, মানে 5 টকা কম। আৰু কেনেকুৱা লাগিছে জনাব। আৰু জুবিনদাৰ বিহু একদম ধুনীয়াকৈ কমেণ্টত জনাই দিব, কোনটো বিহু গানত নাচিলে আপোনালোকে বেছি ভাল পাব। আগৰ নাচাখিনিতো চালে, ইণ্ডিয়া গেট আৰু তাজমহলৰ। বাকী আশা কৰোঁ ভিডিঅ'টো ভাল পাব চাই। আজিলৈ এৰিছোঁ আৰু দেই, ফোন আহিছে।